Hello and welcome guys. So মই স্বাগতম জনাইছো মোৰ YouTube চেনেলত। তো মই আজি কম কি আমি কিয় সপোন দেখো? Why do you dreams? আমি সপোন কিয় দেখো? আমি কিয় সপোন দেখো এই কথাটো বুজি পোৱাটো বহুত টান হয় সাধাৰণ মানুহ আৰু বিজ্ঞানীবোৰৰ বাবেও। সপোনৰ বিষয়ে গৱেষণা কৰা বৰ্তমান বিজ্ঞানৰ শাখাটোৰ নাম হ'ল অনেৰলজি, the study of dreams। যদি আমি কাৰোবাক সুধো যে আপুনি সপোনটোত কি দেখিলে, তেতিয়া কাৰোৰ পৰা সন্তোষজনক উত্তৰ পোৱা নাযায়। কিয়নো আমি শুই উঠাৰ 10 মিনিটমান পিছতে সপোনটোৰ 90% অংশ আমি পাহৰি যাওঁ আৰু আমি মনত পেলাব যত্ন কৰোঁ যে আমি গোটেই সপোনটোত কি দেখিছিলোঁ। বৰ্তমান বহু পৰীক্ষা নিৰীক্ষাৰ পিছত ডক্তৰ, বিজ্ঞানী, মনস্তত্ত্ববিদ আদিয়ে সপোনৰ বিষয়ে বিভিন্ন তথ্য প্ৰকাশ কৰিছে। তাৰ ভিতৰত মই কওঁ যে আকাংক্ষা সিদ্ধি। আকাংক্ষা সিদ্ধি হ'ল সপোনৰ প্ৰথম তথ্য। এই তথ্যৰ তথ্যৰ জনক আছিল বিজ্ঞানী ছিগমণ্ড ফ্ৰইড। তেওঁ প্ৰথমে এই তথ্যৰ ডাটা জ্ঞাপন কৰিছিলে। এওঁ যে মনস্তত্ত্ববিদ আছিল আৰু তেওঁ ৰোগীসকলে দেখা সপোনবোৰ বিশ্লেষণ কৰি এই সিদ্ধান্তত উপনীত হৈছিল যে সপোনবোৰ মানুহৰ অৱচেতন মনৰ মাজৰ আশা আকাংক্ষাৰ বহিঃপ্ৰকাশ মাত্ৰ। তেওঁৰ মতে আমি দেখা পোৱা সপোনবোৰ যিমানেই ভয়ানক বা অদ্ভুত নহওক কিয়, ইয়াক আমি আকাংক্ষা কৰা যিকোনো বস্তুৰ সাংকেতিক চিহ্ন বা প্ৰতীক হিচাপে প্ৰকাশ হয় মাথোৱেই। মানে আমি আকাংক্ষা কৰা যিকোনো বস্তুৰ প্ৰতীক হিচাপে সেই প্ৰকাশ হয়। তো এনেদৰে বিশ্লেষণ কৰি তেওঁ বহু ৰোগীৰ মানসিক স্থিতি উন্নত কৰিছিল। 20 শতিকাৰ প্ৰথম ভাগতেই তেওঁ এই তথ্য দাঙি ধৰিছিলে। দ্বিতীয় তথ্যটো হ'ল কি মগজুৰ স্নায়ুতন্ত্ৰৰ কৰ্ম প্ৰক্ৰিয়াত ঘটা আকস্মিক পাৰ্শ্বক্ৰিয়াৰ দুৰ্ঘটনা। এচাম বিজ্ঞানীয়ে ক'ব খোজে যে মগজুৰ ভিতৰত স্নায়ুতন্ত্ৰৰ কৰ্মত হঠাৎ আউল লাগিলে মানুহৰ মগজুত থকা লিম্বিক ব্যৱস্থা প্ৰণালী সক্ৰিয় হৈ উঠিলে আমি সপোন দেখো। এই লিম্বিক ব্যৱস্থা আমাৰ আবেগ, উত্তেজনা, চেতনা আদিৰ সূক্ষ্ম পৰিচালনা কৰে। আৱৰ্জনা সংগ্ৰহ। এচাম বিজ্ঞানীৰ মতে আকৌ ই আৱৰ্জনা সংগ্ৰহ হিচাপে তেওঁলোকে তথ্যটো প্ৰদান কৰিছে। তেওঁলোকৰ মতে কি আমি দিনটোৰ লাগতিয়াল বস্তুবোৰ দেখিলে আমাৰ মনত চিন্তা বা সংযোগ স্থাপন কৰে এই অলাগতিয়াল বস্তুবোৰৰ ধাৰণাই। তো সপোনৰ মাধ্যমেৰে সেইবোৰ আমাৰ মগজুত মুক্ত হৈ পেলাই মনটো সতেজ কৰি তোলে। তো মই এবাৰ ক'ম কি সপোনৰ আন এটা তথ্য, আমি শিকা বস্তুবোৰক একত্ৰিত কৰা। এচাম বিজ্ঞানীয়ে কৈছে যে আমি শিকা কথা বা বস্তুবোৰ শিকাৰ পাছত যদি সপোনত তাক দেখা পাওঁ বা মনত ৰখাত সহজ হয়, অৰ্থাৎ সপোনে স্মৃতিৰ সঞ্চয়হে কৰে। চ' এচাম বিজ্ঞানীয়ে এইটো তথ্য যোগান ধৰিছে। কিছুমানৰ মতে আকৌ ক্ষণস্থায়ী স্মৃতি দীৰ্ঘস্থায়ী কৰি সংৰক্ষিত কৰাৰ প্ৰচেষ্টা। কিছুমান মনস্তত্ত্ববিদে কয় যে আমি জাগ্ৰত বা নিদ্ৰামগ্ন অৱস্থাত থাকোঁতে আমাৰ মগজুৱে অহৰহ কাম কৰে। সেই কাম কৰা সময়ত কি স্মৃতি সংগ্ৰহ কৰে। আমাৰ সপোনবোৰ হ'ল আমাৰ চেতন মনৰ এক প্ৰকাৰৰ অস্থায়ী সংৰক্ষণ বা ক্ষণস্থায়ী স্মৃতিবোৰক দীৰ্ঘস্থায়ী কৰি ৰূপান্তৰ কৰিব যাওঁতে মগজুৰ এটা স্থানৰ পৰা আন এটা স্থানত অস্থায়ীভাৱে সংৰক্ষণ হয়। তেতিয়া স্মৃতিবোৰে মনৰ মাজেৰে পাৰ হওঁতে আমি তাক দেখা পাওঁ। চ' দেখা পোৱা অৱস্থাক সপোন বুলি কয় কিছুমান বিজ্ঞানীৰ মতে। আকৌ আন কিছুমান বিজ্ঞানীৰ মতে হ'ল কি ক্ৰমবিকাশৰ ফলস্বৰূপে আয়ত্ত কৰা প্ৰতিৰক্ষা ব্যৱস্থা। আমি সপোন দেখি থকা অৱস্থাত মগজুৱে সাৰে থকা অৱস্থাৰ নিচিনা কাম কৰে। তেতিয়া সাৰে থকা অৱস্থাৰ নিচিনা কাম কৰি কিছুমান স্মৃতি সংৰক্ষণ কৰে। আকৌ সেইবোৰক মানে প্ৰকাশ কৰে কিছুমান ইংগিত বা মগজুৰ বিশেষ মাধ্যমেৰে। তো কিছুমান বিজ্ঞানীৰ মতে হ'ল সমস্যা সমাধানৰ ব্যৱস্থা। এই সমস্যা সমাধানৰ ব্যৱস্থা এটাৰ নিচিনা কাম কৰে। এচাম বিজ্ঞানীৰ মতে কি সপোন এটা এনে কাৰ্য ব্যৱস্থা য'ত আমাৰ সমস্যা সমাধানৰ ব্যৱস্থা আমি ল'ব পাৰোঁ। ইয়াৰ কাৰণ হ'ল কি স্বপ্নাবিষ্ট অৱস্থাত আমাৰ মনটোৱে জাগ্ৰত অৱস্থাতকৈ বেছি ক্ষিপ্ৰতাৰে সংযোগ স্থাপন কৰিব পাৰে। সংযোগ স্থাপন কৰি আমাক কিছুমান সংকেত দিয়ে। তো মই নেক্সট ইয়াৰ পিছত ক'ম কি কিছুমান পীড়াদায়ক অনুভূতিক সাংকেতিক ৰূপান্তৰ। এই তথ্যমতে সপোনে এক প্ৰকাৰ ৰোগ চিকিৎসাৰ নিচিনা কাম কৰে। চিন্তাধাৰক মগজুৱে মনৰ উদ্বেগ, সুখ, দুখ, ক্ৰোধ, উত্তেজনা আদি অনুভূতিবোৰক একোটা সংকেতৰ চিহ্নিত কৰে। আমাৰ মনৰ অনুভূতিৰ লগত ই সংকেত স্থাপন কৰে আৰু দৈনন্দিন জীৱনত প্ৰত্যাহ্বান হোৱা পৰিস্থিতিৰ লগত নিজক খাপ খুৱাই
লোৱাত ই সহায় কৰে। চ' মুঠতে ক'বলৈ গ'লে বিজ্ঞানীসকলে আমি নিদ্ৰামগ্ন অৱস্থাত দেখা সপোনবোৰৰ বিশ্লেষণ বিভিন্নভাৱে দাঙি ধৰিছে। মুঠতে সহজভাৱে ক'বলৈ গ'লে কি সপোন হ'ল আমাৰ মনৰ চিন্তা বা ধাৰণাৰ এক স্বাভাৱিক বাছনি প্ৰতিচ্ছবি বুলিব পাৰি। দৰাচলতে সপোন দেখিব লাগে এটা ভাল কাম কৰাৰ অসম বা তথা ভাৰতক আমি নিজৰ সপোন আৰু তাক কাৰ্যপ্ৰকাৰে আগবঢ়াই নি বিশ্ব দৰবাৰত অসম বা ভাৰতক আমি স্থাপন কৰিব পৰাটো হ'ল প্ৰশংসনীয়। চ' আহক আমি সকলোৱে মিলি সপোন দেখোঁ এটি ৰঙীন সপোন। চ' আজিলৈকে এৰিছোঁ, গুড বাই।